এজনে মোক ফেচবুকত মেছেজ কৰি সুধিলে, জগদীশ, জীৱনত সুখী কেনেকৈ হ'ব পাৰি? প্ৰশ্নটো খুব ভাল লাগিল আৰু ভাবিলোঁ উত্তৰটো মই মোৰ ভাৱনাৰে মই আপোনালোকক দি দিওঁ। প্ৰথম ষ্টেপ, যদি আপুনি জীৱনত সুখী হ'ব বিচাৰে তেতিয়াহ'লে আপুনি সেইটো কাম কৰিব লাগিব যিটো কাম কৰি আপোনাৰ ভাল লাগে, যিটো কাম কৰিলে আপোনাৰ কেতিয়াও ভাগৰ নালাগে, যিটো কাম কৰিলে আপোনাৰ দেহটো ভাগৰি পৰিলেও মনটো ভাগৰি নপৰে, যিটো কাম কৰিলে আপোনাৰ কাম কৰা যেন নালাগে, খেলি থকা যেন লাগে। তেনেকুৱা এটা কাম কৰিলে আপুনি জীৱনত সুখী হ'ব পাৰিব। আমাৰ প্ৰায় এনেকুৱা হয়, আমি মনেৰে বিচাৰোঁ কিবা এটা বেলেগ আৰু কৰোঁ কিবা এটা বেলেগ। মই কেতিয়াবা মোৰ প্ৰগ্ৰেমবিলাকত ধেমালিৰ আকাৰতে তেনেকৈ কওঁ যে প্ৰেম কৰিছ বায়েকক, বিয়া পাতিব লৈছ ভনীয়েকক। কেতিয়াবা মানুহবিলাকে হাঁহে, কিন্তু কথাটো এনেকুৱাই, আমাৰো কিবা এটা কামৰ প্ৰতি প্ৰেম আছে। সেই প্ৰেমৰ লগত আমাৰ যিটো কামৰ প্ৰতি প্ৰেম আছে ন, সেই কামটোকে আপুনি বিয়া পাতি ল'ব লাগিব, মানে আপোনাৰ জীৱনৰ মেইন প্ৰফেশ্যন হিচাপে ল'ব লাগিব, যদি আপুনি সঁচা অৰ্থত বহুত সুখী হ'ব বিচাৰিছে। কাৰণ আপুনি সফল হ'লেই নহ'ব, আপুনি সফল হোৱাৰ লগত সুখী হ'ব লাগিব। বহুত মানুহে টকা পইচাটো ঘটে কিন্তু তেওঁলোকে সুখী হ'ব নোৱাৰে, কাৰণ যেতিয়ালৈকে আপোনাৰ সফলতা আপুনি মনে বিচৰা কামটোত নাহিব তেতিয়ালৈকে আপুনি সুখী হ'ব নোৱাৰিব। কেতিয়াবা মানুহে পইচা বিচাৰি এনেকুৱা এটা কামত গুচি যায় যিটো কাম কৰি তেওঁ মনৰ পৰা সুখী নহয়। পইচা আহে, ঘৰৰ প্ৰয়োজনখিনি পূৰণ হয়, কেতিয়াবা বিলাসিতাবিলাকো পূৰণ হয়, কিন্তু তেওঁ সেই দামী গাড়ীত বহি, দামী ঘৰত বহি আৰু ফিল কৰি থাকে, কাশ মই এইটো প্ৰফেশ্যনত গ'লোহেঁতেন, কাশ মানুহে মোক এইটো নামেৰে চিনি পালেহেঁতেন। তেতিয়া ক'ৰবাত নহয় ক'ৰবাত সেই যে সুখখিনি আধৰুৱা হৈ যায়। সেয়ে লাগে আৰম্ভণিত অকণমান কষ্টই হওক, লাগে দুটকা আপুনি কমকৈ পাওক, কিন্তু সেইটো কাম কৰক যিটো কাম কৰিবৰ কাৰণে আপোনাৰ সৰুৰ পৰা ইচ্ছা আছিল, যিটো কাম কৰি পেলাই আপুনি নিজক বহুত বেছি সফল অনুভৱ কৰে। আৰু এইটো কেৱল আপোনাৰ ইচ্ছা বুলিয়ে নহয়, এইটো ভগৱানৰো ইচ্ছা। আপুনি জানেনে আমাৰ ব্ৰেইনৰ ষ্ট্ৰাকচাৰটো আটাইৰে কাৰণে বেলেগ বেলেগ। আমাৰ ব্ৰেইনত টোটেল 100 বিলিয়ন নিউৰন থাকে আৰু সেই নিউৰনৰ ডিষ্ট্ৰিবিউশ্যনছখিনি প্ৰতিজন মানুহৰ কাৰণে বেলেগ বেলেগ। তাৰমানে আপোনাক যদি কোনোবা এটা পাৰ্টিকুলাৰ লুপত বেছি নিউৰন দিছে, তাৰমানে ভগৱানে বিচাৰিছে যে আপুনি সেই লুপটোৰে কৰা কামবোৰ কৰক, আৰু তেনেকৈ আপোনাক ভগৱানে বনাইছে। কিন্তু আপুনি সেই কামটো নকৰি যদি কিবা এটা বেলেগ কাম কৰে, তেতিয়াহ'লে ভগৱানজনৰ এনেকুৱা নালাগিব জানো যে তেওঁ বিচৰা কামটো আপুনি নকৰিলে, আৰু ভগৱানেও চাগে আপোনাক অকণমান বেয়া পাই যাব। আৰু যদি ভগৱানেই আপোনাক অকণমান বেয়া পায়, আপুনি সুখী হ'ব কেনেকৈ? সেয়ে লাগে অকণমান বেছিয়ে যুদ্ধ কৰক, অকণমান বেছিয়ে কষ্ট কৰক, অকণমান বেছিয়ে সহ্য কৰক, কিন্তু সেইটো কাম কৰক যিটো কাম কৰাৰ আপোনাৰ বহুত বেছি হেঁপাহ আছিলে। সেইটো কামকে প্ৰফেশ্যন বনাওক যিটো আপোনাৰ পেশ্যন হয়। আমাৰ কেতিয়াবা মানুহে কয় ন, মই চাকৰি এটা কৰিম আৰু মাজে মাজে সময় পালে এইমুক কামটো কৰিম। এই যে সময় পালে অমুক কামটো কৰিম বুলি ভাবিছিল যে, সেইটোকে প্ৰফেশ্যন বনাই লওক না। চাবচোন, মই কেতিয়াবা হাই ছেকেণ্ডেৰী ল'ৰা ছোৱালীক যেতিয়া মই কাউন্সেলিং কৰোঁ, তেওঁলোকে কয়, ছাৰ মই মেডিকেল পঢ়িম। মই বোলো আৰু হবি, ছাৰ মেডিকেল পঢ়ি যেতিয়া মোৰ ফ্ৰী টাইম থাকিব ন, মই বহুত গান গাম, মই এটা নিজে এলবাম বনাম, মই মাজে মাজে ষ্টেজ প্ৰগ্ৰেমো কৰিম। বুজি পাইছেনে? তাৰমানে তেওঁৰ একচুৱেলি ভাল পোৱা কামটো ডক্তৰ নহয়, ভাল পোৱা কামটো হৈছে গান। কিন্তু কেতিয়াবা সমাজৰ স্বীকৃতি, মাক দেউতাকৰ প্ৰেছাৰৰ বাবে তেওঁ ডক্তৰ হ'ম বুলি ভাবি লৈছে। তেনেকুৱা বহুত বস্তু হয় যিটোক আমি হবি কৰিব বিচাৰোঁ, আৰু চাব কেতিয়াবা আমাৰ হবিবিলাকতে আমাৰ আচল সুখবোৰ সোমাই থাকে। সেই সুখটো যেতিয়া আপোনাৰ ফুল টাইম প্ৰফেশ্যন হৈ যাব, আপুনি নিজেই অনুভৱ কৰক আপুনি কিমান বেছি সুখী হ'ব পাৰিব। সুখী হোৱাৰ দ্বিতীয় মন্ত্ৰ বুলি মই কওঁ, যিটো মই অনুভৱ কৰোঁ। সুখৰ কাৰণে আটাইৰে কাৰণে বেলেগ বেলেগ ডেফিনেশ্যন বেলেগ বেলেগ। সুখী হোৱাৰ দ্বিতীয় ফৰ্মুলাটো হ'ল, আপুনি আপোনাৰ যিটো ইণ্টেনশ্যন সেইটো সদায় ঠিক ৰাখক। আপোনাৰ যিটো ইণ্টেনশ্যন সেইটো সদায় মানুহক সহায় কৰাৰ হ'ব লাগে। আপুনি যিটো কাম কৰিব সেইটোতে মানুহৰ জীৱনটো কিছু সৰল হ'ব লাগে। কেতিয়াও আপুনি বেছি ধক্কা ঘটাৰ প্লেন নকৰিব।
কেতিয়াও আপুনি মানুহৰ পৰা পইচা উলিয়াই আনাৰ প্লেন নকৰিব। আপুনি প্লেন কৰক যে মানুহক মই কেনেকুৱা বেটাৰ ছাৰ্ভিচ দিব পাৰোঁ। আপুনি দেখিব টকা পইচা আপোনাৰ ওচৰলৈকে অট'মেটিকেলি আহিব। কেতিয়াবা যেতিয়া আমি ভুল ইণ্টেনশ্যন লৈ পেলাই কাম কৰোঁ, কেতিয়াবা যেতিয়া আমি গম পাওঁ যে এইটো কাম কৰি মোৰ তাত পইচাটো বেছি আহিব, কিন্তু এই কামটোতে মই কাৰোবাৰ লোকচান কৰি আছোঁ, এই কামটোৰে মই সমাজৰ, দেশৰ, পৰিৱেশৰ লোকচান কৰি আছোঁ, তেতিয়াহ'লে সেই কামটো নকৰিব। কাৰণ সেইখিনি কাম কৰি আপোনাৰ যিটো পইচা আহিব, সেইটোৱে আপোনাক বিলাসিতাটো দিব, দামী গাড়ী, দামী ঘৰটো দিব, কিন্তু সুখ কেতিয়াও দিব নোৱাৰে। ৰাতি যেতিয়া শুব যাব, এটা অচিন শব্দই আপোনাক আমনি কৰিব। আপুনি জানেনে আমাৰ ভিতৰত দুজন মানুহ থাকে। আপুনি চাবচোন, কেতিয়াবা ভাগৰি আছে আৰু আপুনি থিৰাং কৰিছে যে মই কাইলৈ ৰাতিপুৱা সোনকালে উঠিম। এলাৰ্মটো বজাৰ লগে লগে আপোনাৰ ভিতৰত কোনোবা এজনে কৈছে উঠিব লাগিব সোনকালে, কাৰণ মই উঠিম বুলি প্ৰমিছ কৰিছিলোঁ। আৰু এজনে মাত দিয়ে শুই থাকোঁ দিয়া, আজি মই বৰ ভাগৰুৱা, হয়নে? আমাৰ ভিতৰত সঁচাকৈ দুজন মানুহ আছে। যেতিয়া আপুনি কিবা ৰং ইণ্টেনশ্যন লৈ কাম কৰিব, এজন মানুহেতো আপোনাক ছাপোৰ্ট দিব, বোলে য়েছ টকা ঘটিব লাগে, বেছি দামী গাড়ী ল'ব লাগে, দামী ঘৰ বনাব লাগে। কিন্তু আপোনাৰ মনৰ ভিতৰত থকা আনজন মানুহে আপোনাক মাজে মাজে মনত পেলাই দিব। যেতিয়া আপুনি আপোনাৰ আইনাখন সন্মুখত চাব, তেতিয়া আপোনাক মনত পেলাই দিব যে আপুনি কিবা এটা বেয়া কাম কৰি আছে। আৰু যেতিয়া বেয়া কাম কৰা যায় ন, ধৰাত পৰাৰ ভয়টো বহুত বেছি থাকে। আপুনি বুকু ফিন্দাই পৃথিৱীত ঘূৰিব নোৱাৰিব। কেতিয়াবা আপুনি ঘৰৰ বাৰাণ্ডাত বহি আছে, এওঁতে দেখিছে যে পুলিচৰ গাড়ী এখন আহি আপোনাৰ গেটৰ সন্মুখত ৰৈ গৈছে। আপোনাৰ লগে লগে হাৰ্টবিটটো ফাষ্ট হৈ যাব, যেতিয়া আপোনাৰ ইণ্টেনশ্যনটো বেয়া হয়। কিন্তু যেতিয়া আপুনি ভাল ইণ্টেনশ্যন লৈ কিবা এটা কাম কৰে, আপুনি জানে যে আপুনি কাৰো লোকচান কৰা নাই, আপুনি মানুহক সহায় কৰিছে, তেতিয়া বহুত মানুহে আপোনাক সমালোচনা কৰিব পাৰে, বহুত মানুহে আপুনি ভুল কাম কৰা বুলি ক'ব পাৰে, কিন্তু আপুনি বুকু ফিন্দাই হাঁহি থাকিব পাৰিব। আপুনি বুকু ফিন্দাই মানুহক সন্মুখীন হ'ব পাৰিব, কাৰণ আপুনি জানে আপোনাৰ ইণ্টেনশ্যনটো ৰাইট। এনেকুৱা এটা ঘটনা মোৰ লগতো ঘটিছিল যেতিয়া আমি DMIT টেষ্টৰ আৰম্ভণি কৰিছিলোঁ। বহুত মানুহে আমাৰ ভিডিঅ'বিলাকৰ তলত কমেণ্ট কৰে, পইচা ঘটাৰ এটা নতুন প্ৰচেষ্টা, মানুহক ঠগি আছে, কোনো চাইণ্টিফিক এভিডেঞ্চ নাই, এইবোৰ ফ্ৰড হয়, এনেকুৱা বহুত কমেণ্ট। বহুত ভাল ভাল মানুহেও আমাক এনেকুৱা নিগেটিভ কমেণ্ট দিছিলে। কিন্তু সেই সময়ত আমি গম পাইছিলোঁ যে আমাৰ ইণ্টেনশ্যনটো কি আছিল। এতিয়া বাৰু এইবিলাক একো কথা নাই, কাৰণ এতিয়া অসম চৰকাৰে DMIT টেষ্টক স্বীকৃতি দিছে। কিন্তু মই এই জাৰ্ণিটোত মই ক'ব বিচাৰিছোঁ যে এই জাৰ্ণিটোত বহুত মানুহে আমাক দবাব চেষ্টা কৰিছে, বাট মই কিন্তু সদায় বুকু ফিন্দাই তেওঁলোকক ফেচ কৰিছিলোঁ, কাৰণ বেকত মই এটা বস্তু গম পাইছিলোঁ যে মোৰ ইণ্টেনশ্যনটো ভাল আছিল। মই নিজে টিচিং লাইনত থাকি মই ল'ৰা ছোৱালীৰ দুখ বুজি, মই পেৰেণ্টছসকলৰ কষ্টবোৰ বুজি পেলাই মই চুজ কৰা এইটো এটা প্ৰফেশ্যন আছিল। মই জানিছিলোঁ যে মই কিয় ষ্টাৰ্ট কৰিছিলোঁ, আৰু ফাইনেলি এদিন দুদিন দেৰিকৈ হ'লেও মানুহে মোক গ্ৰহণ কৰিছে। আজি মানুহে মোক সেইটো বস্তুৰ কাৰণেই চিনি পোৱা হৈছে। সঁচা কথা যে ইণ্টেনশ্যন যদি ৰাইট থাকে, লাহে লাহে ভগৱানে, সমাজে, আপোনাৰ লগ বন্ধুই, আপোনাৰ ঘৰৰ মানুহ আটাইবোৰে আপোনাক সাথ দিয়া আৰম্ভ কৰে। সেইকাৰণে ইণ্টেনশ্যনটো সদায় ভাল ৰাখিব। আৰু মই ভাবোঁ এই দুটা বস্তু যদি আপুনি ঠিক কৰি ৰাখিব পাৰে, আপুনি সঁচাকৈ এজন সুখী মানুহ হ'ব পাৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ অশেষ ধন্যবাদ। কথাখিনি শুনি কেনেকুৱা পালে কমেণ্টত জনাব, আৰু আপুনি সুখী হ'বৰ কাৰণে কি কৰি আছে কমেণ্টত জনাব নাপাহৰিব। আৰু যদি আপোনাৰ লাগে যে মই কোনোবাটো পইণ্ট মিছ কৰিছোঁ আৰু আপোনাৰ লাগে যে সুখী হোৱাৰ কাৰণে সেইটো পইণ্ট দৰকাৰ, কমেণ্টত লিখিব। নেক্সট ভিডিঅ'ত মই সেইটোকো এড কৰিব চেষ্টা কৰিম। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ অশেষ ধন্যবাদ। যোৱাৰ আগত চেনেলটোক ছাবস্ক্ৰাইব কৰি থৈ যাব। থেংক ইউ।